চুলিত কি জুই চুই জ্বলাই দিব নেকি জ্বলাই দিলে আৰু ভাল হ'ব লাগে নাকি কাটাটো আকৌ এবাৰ নতুন এটা আৰু এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বৰ্তমান গৈ আছোঁ চুলি কাটিবলৈ তাক না চুলিবিলাক কি দীঘল হৈছে তো এতিয়া কচু টাউনত যাই আছোঁ টাউনত চুলি কাটিব লাগিব তো টাউনত গৈ পেলাই আপোনালোকক টাউনৰ দৃশ্যখিনি দেখুৱাওঁ আৰু চুলিটো কাটি লওঁ না কি অলপ আহি কচুবিল পালোৱে আৰু অকণমান আছে তো বলক আজি ৰবিবাৰ তো বজাৰো আছে বজাৰো দেখুৱাই দিওঁ আপোনালোকক কচুবিলৰ বজাৰ কেনেকুৱা হয় বজাৰ আমাৰ কচুবিল বজাৰ এই ভাই বজাৰ চাক না মানুহ কি তামাম মানুহ এই ভাই সাইড দিয়ে আহি ফাইনেলি আহি চেলুন পাই গ'লোঁ কোনে চেলুন চুলিটো কাটি লওঁ নেকি আৰু দাদাৰ লগত অকণমান জানি ল'ম কি জানি মই চুলি কাটিম এতিয়া মোৰ চুলি চন্দ্ৰদাই কাটিব খুব সুন্দৰকৈ কাটে এই চন্দ্ৰদা চুলিত কি জুই চুই জ্বলাই দিব নেকি জ্বলাই দিলে আৰু ভাল হ'ব লাগে নাকি কাটাটো ফাইনেলি চুলি কাটা হৈ গ'ল মোৰ তো চন্দ্ৰদাই কাটিল চন্দ্ৰদাৰ পৰা অলপ আমি কিছু জানিলোঁ তেওঁ মোৰ চুলিখিনি কাটিছে মই যিহেতু চুলিত জুই লগাই বুলি কৈছোঁ এনেই কৈছোঁ ধেমালি কৰি কৈছোঁ তো চুলিত ইয়াতে জুই নলগায় তো এনে আপোনালোকে যি ষ্টাইলত খোজে সেই ষ্টাইলতে আপোনালোকে চুলি কাটিব পাৰে হিট দিব পাৰে তো চন্দ্ৰদাই বাকীখিনি কৈ দিয়ে আৰু যেনেকুৱা ধৰণৰ ধৰক বহুত ষ্টাইলত চুলি কাটিব খোজে মানুহে আপুনি সেই ধৰণে কাটি দিব পাৰিব মোবাইলত দেখাই দিব লাগিব তো আৰু আপোনাৰ ক'ৰ পৰা কাম শিকিছিলে মই গাঁৱতে শিকিছিলোঁ মোবাইলত চাই পেলাই চুলি কাটা শিকিছে না চাইছে মোবাইলত চাই পেলাই এই নিজৰ কাম বিচাৰি লৈছে ইউটিউবত চাই তো আৰু চন্দ্ৰদাৰ এই চেলুনখনৰ নাম কি আছিল আবৌ চেলুন তো আপোনালোকে আহিব পাৰে বজাৰখনৰ ওচৰতে হয় তো আবৌ চেলুন হয় কচুবিলত তো খুব ধুনীয়াকৈ কাটে ফেচ ৱাছ কৰে হিট দিয়ে মানে আপোনালোকৰ চুলিৰ বিষয়ে বা দাড়িৰ বিষয়ে যেনেকুৱা ষ্টাইল লাগে সেনেকুৱা ষ্টাইল দিব পাৰে তো আপোনালোকে খুবেই আহিব খুব সুন্দৰকৈ কাটিছে আৰু মোৰ নাম যদি আহিবলৈ কোনোবাই কয় তো দীপ ব্লগছৰ ভিডিঅ' চাই পেলাই আহিছোঁ তেনেহ'লে কি ডিছকাউণ্ট কিবা হ'ব নে নাই তেনেহ'লে চাওক মোৰ নাম ক'লে আপোনালোকে ডিছকাউণ্ট দি দিব তো আপোনালোকে আহিব খুব সুন্দৰকৈ কাটে আৰু লগতে আৰু আছে দীপেন্দা আছে নিউ কমাৰ্চ তো আপোনালোকে আহিব পাৰে খুব সুন্দৰকৈ কাটে কিন্তু আৰু এজন আছে ইয়াত বহি আছে ইয়া আৰু একজন আছে তিনিজন থাকে আৰু ইয়াতে চুলি কাটাৰ কাৰণে বহুতে ভিৰ হয় কিয়নো লাইন ধৰি থাকিব লাগে কিন্তু মোক আজি ফ্ৰী কাৰণে আজি মাতি দিলে ৰবিবাৰ
তো আপোনালোকক দেখুৱাই দিলোঁ কাটাখিনি যদি ভাল লাগিছে মই যিহেতু চিম্পলত কাটিছোঁ আপোনালোকে ষ্টাইলত কাটিব পাৰে তো আহিব পাৰে ইয়াতে আবু চেলুন তো এতিয়া ঘৰত যাব লাগে না পইচা দিয়া হৈ গ'ল এতিয়া আমি যাব লাগে বজাৰ আমাৰ কুচিল বজাৰৰ ওচৰতে হয় এখন চেলুন তো আহিব পাৰে এইখনে চেলুন হয় চাই লওক এইখনে চেলুনতে আহিব পাৰে আবু চেলুন হয় তো এতিয়া ঘৰত গৈ আছোঁ দেখা পাইছে বজাৰৰ মাজেদি ঘৰত গৈ আছোঁ বলক ঘৰত যাব লাগে গা ধুব লাগে চুলি কাটা হৈ গ'ল এতিয়া যাব সময়ত ফুচকাটো খাই যাওঁ না কি ফুচকা খাই যাওঁ না লোৱা হৈ গ'ল এতিয়া বলক যাব লাগে তো ফাইনেলি মই ঘৰত আহি পালোঁ এতিয়া গা চা ধুব লাগে গা চা ধুই পেলে বন্ধুৱে মোক মাতিছে ইহঁতৰ ঘৰত নাৰায়ণ পূজা আছে সত্যনাৰায়ণ পূজা আছে তো তাতে যাব লাগে তো গা চা ধুই লওঁ আজিৰ এইটোৱে ইমানখিনি আছিল সৰু মৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি মোৰ এইটো চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনি কৈ আজি বাই বাই টাটা